আমাৰ নেতাসকল এতিয়া আমি যোৱা ভাগৰ পৰা একেৰাহে আমি বিভিন্ন ঠাইলৈ স্থাপন কৰি আহি গতিকে আজি এই পৰম্পৰা ডেকাচাংটো ইয়াত স্থাপন কৰা হ'ব আৰু এই ডেকাচাঙৰ যিটো স্থাপন কৰাৰ আমাৰ দ্বিতীয় বৰ্ষ হিচাপে আমাৰ 19-20 অৰ্থাৎ এপ্ৰিলৰ মাহৰ পৰাই আৰম্ভ হ'ব কিন্তু এপ্ৰিললৈকেতো আমাৰ নিৰ্বাচন আছে নিৰ্বাচন 17 তাৰিখলৈকে তাৰ আগলৈকে দিব নোৱাৰে কিন্তু আধাৰ স্থাপনটো আমি আজিৰ ভিতৰত কৰিব লাগিব যিহেতু কালিৰ পৰা আমাৰ নিৰ্বাচনৰ দিন ধাৰ্যবিলাক ঘোষণা কৰি নীতিবিলাক নিৰ্দেশন মানে কোড অফ কণ্ডাক্ট লাগি যাব গতিকে আমি দেৰিকৈ হ'লে আমি আজি কৰিব লাগিব গতিকে আমি প্ৰথম ফাৰ্ষ্ট ফেজ 5 লাখ টকা ইয়াত লৈছোঁ গতিকে আগন্তুক বৰ্ষবিলাক কথা হ'ব গতিকে এই ডেকাচাঙৰ আধাৰশিলা স্থাপনত উপস্থিত থকা সকলো ৰাইজকো ধন্যবাদ